ओम नमो गणेभ्यो गणपतिभ्यः नमो नमो व्रातेभ्यो व्रातपतिभ्यः नमो नमो। আমি টিলিঙাটো বজাই দিছোঁ। ফটো মৰা বাবদ আপোনালোকে কেইটকাকৈ লয়? 10 টকা লয়। ফটো মৰা বাবদ 10 টকা লয়। আৰু যি হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি ইয়াৰ ঘৰৰ পৰা ওলাই আছোঁ। আজি আমি লখিমপুৰ জিলালৈ যাম। লখিমপুৰৰ যিটো ঐতিহ্যমণ্ডিত যিটো মন্দিৰ আছে গণেশ মন্দিৰ, সেই গণেশ মন্দিৰ আপোনালোকক দেখাবলৈ আমি যত্ন কৰিম। এয়া আমি ঘৰৰ পৰা লাহে লাহে ওলাই আছোঁ, মই আৰু মোৰ বন্ধু ৰাজু। এয়া বাক ষ্টাৰ্ট দিলে, ব'লক আমি লখিমপুৰলৈ যাওঁ। প্ৰথমতে মই আপোনালোকক অনুৰোধ কৰি কওঁ যে আমাৰ এই SRTV নতুন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে যেন, কিয়নো এই চেনেলটোত আগন্তুক দিনত বহুতো নতুন নতুন জানিবলগীয়া ভিডিঅ' দেখিবলৈ পাব আৰু বহুতো নজনা কথা জানিব পাৰিব। এতিয়া আমি আহি পাইছোঁ ৰঙা নদী দলং, আৰু এই ৰঙা নদীখনে লখিমপুৰৰ বিভিন্ন অঞ্চলত সঘনাই বানপানী সৃষ্টি কৰাৰ মূল কাৰণ হ'ল নিপকু, কিয়নো এই নদীখনৰ ওপৰতে নিপকু জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা আছে। নিপকুৱে বাৰিষা কালত যেতিয়া পানী এৰে তেতিয়াই লখিমপুৰৰ বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হয়, সেই কথা আপোনালোক সকলোৱে জানে। লখিমপুৰৰ আন এটা ঐতিহ্যমণ্ডিত মন্দিৰ দুৰ্গা মন্দিৰ। এই মন্দিৰত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহি মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ লয়। আমি আন এটা ভিডিঅ'ত এই মন্দিৰৰ বিষয়ে সবিশেষ তথ্য দাঙি ধৰিম। এয়া বৰ্তমান আমি আহি উপস্থিত হৈছোঁ লখিমপুৰ জিলাৰ যিটো ঐতিহ্যমণ্ডিত যিটো মন্দিৰ আছে গণেশ মন্দিৰ। গণেশ মন্দিৰৰ কাষতে আমি আহি এতিয়া আমি লাহে লাহে গণেশ মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিম। প্ৰৱেশ কৰি আপোনালোকক সকলো দৃশ্যবিলাক আপোনালোকক দেখাবলৈ যত্ন কৰিম। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকক। এয়া হৈছে গণেশ মন্দিৰৰ মূল দুৱাৰ, মূল গেটখন দি এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম। ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকক সকলোবোৰ বস্তু এটা এটাকৈ আমি দেখাবলৈ চেষ্টা কৰিম। ব'লক আমি ভিতৰলৈ মূল দুৱাৰৰ গেটটো দি আমি সোমাই যাওঁ। আমি মূল গেটখন দি সোমাই আমি যিজন চিকিউৰিটি গাৰ্ড আছে তেখেতৰ লগত আমি লগ কৰিম। আৰু তেখেতে মানে ফটো মৰা বাবদ বা ইয়াত মানে দেখাৰ বাবদ যিসকল লোক আহে বা ভিডিঅ' কৰিবলৈ যিসকল লোক আহে তেওঁলোকৰ বা কিমান বৰঙণি লয় তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত যিসকল মানুহ আহে, আহি পিনি যিবিলাকে ফটো শ্বুট কৰি লৈ যায়, ফটো মৰা বাবদ আপোনালোকে কেইটকাকৈ লয়? 10 টকা লয়। ফটো মৰা বাবদ 10 টকা লয়। আৰু যিসকলে ভিডিঅ' ৰেকৰ্ডিং কৰে, ৰেকৰ্ডিং কৰি বস্তুটো লৈ যায় তেওঁলোকৰ পৰা কিমান টকা লয়? তেওঁলোকৰ পৰা 50 টকা লয়। আৰু জেনেৰেল মানুহ এনেই যদি চাবলৈ আহে তেওঁলোকৰ পৰা কেইটকা লয়? মানে আপোনাৰ লোকেল মানুহ লোকেল মানুহ আহি যদি আশীৰ্বাদ যদি বিচাৰে তেওঁলোকৰ পৰা মানে পইচা নলয়। মন্দিৰৰ চৌহদত ভক্তসকলৰ মন প্ৰফুল্লিত কৰাৰ বাবে এখন উদ্যান আছে, যিখন উদ্যান দেখিলে আপোনালোকৰ মন প্ৰফুল্লিত হ'ব। চাওক আপোনালোকে এই উদ্যানখন। মাছবোৰক আমি খাদ্য দিছোঁ, মাছবোৰে খাদ্যবিলাক খাই আছে। বহুতো ৰং বিৰঙৰ মাছবিলাক আছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া মাছ, চাক মাছ। বগা নিগনি দেখোঁ, কিন্তু ক'লা নিগনি নহয়। আপোনালোকে গণেশ মন্দিৰত আহিলে বগা নিগনি দেখিবলৈ পাব। এইয়া বগা নিগনি। এইখনে হৈছে গণেশ মন্দিৰ চৌহদত থকা গণেশ উদ্যান। গতিকে আপোনালোকে গণেশ
উদ্যানখন আপোনালোকে ভালদৰে চাওক, ইমান সুন্দৰ পৰিৱেশ। লকডাউনৰ কাৰণে উদ্যানখন বেছি চাফ চিকুণতাত ৰাখিব পৰা নাই, যিহেতু আপোনালোকে জানেই আজি কিমান দিন ধৰি লকডাউন হৈ আছে। ফুলবোৰো সম্পূৰ্ণৰূপে ফুলি থকা নাই, আমি দেখিবলৈ পাইছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। এইকেইটা চাওক, শহাপহু কি ধুনীয়াকৈ তেওঁলোকে খেলি আছে। ইমানেই ভাল লাগিছে আহি, মনটো বুজাব পৰা নাই, ইমান ভাল লাগিছে। উদ্যানখনৰ ভিতৰত খোৱা পানীৰ ব্যৱস্থা আছে, এয়া চাই লওক। যিসকল ভক্তই এই মন্দিৰত আশীৰ্বাদ ল'বলৈ আহে, তেওঁলোকে প্ৰথমতে এইডোখৰ ঠাইত এগোচা চাকি বা ধূপকাঠি জ্বলাই ভিতৰলৈ প্ৰৱেশ কৰে। এতিয়া আমি মেইন মন্দিৰটোলৈ যাম, যিহেতু মন্দিৰটো ওপৰত আছে আৰু মন্দিৰটো এখন নাৱৰ ওপৰত আছে, গতিকে নাৱৰ ওপৰত যে মন্দিৰটো আছে সেই সকলোবোৰ দৃশ্য আপোনালোকে চাব পাৰিব। আৰু মন্দিৰৰ ওপৰলৈ গৈ আমি আপোনালোকে নজনা বা আমি নজনা বহুতো কথা আমাক জনাব। মন্দিৰৰ যিজন মানে পূজাৰী আছে তেখেতৰ লগত আমি অলপ সময় কথা পাতিম। বলক আমি মেইন মন্দিৰৰ যিটো মেইন গেটখন আছে, এই গেটখনতে আমি সোমাই দিছোঁ, লগতে আমি টিলিঙাটো বজাই দিছোঁ। প্ৰথমতে এই মন্দিৰৰ চাৰিওফালৰ দিশটো আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। তাৰ পাছতে আমি গৈ পিনি মেইন যিজন পূজাৰী আছে, পূজাৰীৰ লগত আমি অলপ সময় কথা পাতিম। আপোনালোকে চাৰিও দিশটো চাই লওক, যিহেতু এখন নাৱৰ ওপৰত এই মন্দিৰটো আছে, নাওখন তলত আছে, মন্দিৰটো ওপৰত আছে। মন্দিৰৰ চাৰিওপিনৰ দৃশ্যবিলাক আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাৰিওপিনৰ দৃশ্যটো চাই লওক, ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে এই মন্দিৰটোত আহি। আপোনালোক সকলোৱে এই মন্দিৰটোলৈ আহক, এবাৰ হ'লেও আহক, সঁচাই বহুত ভাল লাগিব, আপোনালোকক সঁচাই বহুত ভাল লাগিব। আহক। নাওখনত থকা মন্দিৰটোৰ ওপৰলৈ যেতিয়া আমি উঠি আহিছোঁ, ওপৰলৈ উঠি অহাৰ পাছত তলৰ যিসমূহ দৃশ্য আছে, সেই দৃশ্যসমূহ কেনেকুৱা দেখা যায় আপোনালোক সকলোৱে ভালদৰে চাওক। বলক তেন্তে আমি এতিয়া পূজাৰীজনৰ কাষলৈ যাওঁ, তেখেতৰ পৰা আমি কিছুমান মন্তব্য ল'ম। মন্তব্যবিলাক আপোনালোকক শুনাবলৈ যত্ন কৰিম, আপোনালোকে মন্তব্যবিলাক শুনিব। ये भगवान गणेश जी का मंदिर है, विघ्न विनायक सर्वसिद्ध सर्वसिद्ध विनायक हैं। मन में अपनी कामनाएं को लेकर के भगवान के पास आते हैं, भगवान की कृपा से सबकी कामनाएं पूर्ण होती है। ये 2005 फरवरी का ओपनिंग हुआ है मंदिर, और दर्शनार्थी हमेशा आते रहते हैं, जाते रहते हैं। दूर दूर से सब यहाँ दर्शनार्थी आते हैं। भगवान का आशीर्वाद है, सबकी कामना पूरा होता है। सब लोग यहाँ आते हैं अपनी मनोकामना को लेकर के, और हर एक आदमी अपनी प्रसन्नता के लिए भगवान के दरबार में आते हैं। ओपनिंग मंदिर का हुआ 2005 में, और तब से ही मैं यहाँ से जुड़ा हुआ हूँ और भगवान का सेवा कर रहा हूँ। और
दर्शनार्थियों को आशीर्वाद देना हमारा काम है। सबकी भगवान मनोकामना पूरा करे। अपना भी प्रार्थना यही रहता है कि सबकी मनोकामना पूर्ण करे। गणानन्त्वा गणपति गुं हवामहे, प्रियानन्त्वा प्रियपति गुं हवामहे, निधिनन्त्वा निधिपति गुं हवामहे, वसो ममया हमजानि गर्भधम तुमजासि गर्भधम। ओम नमो गणेभ्यो गणपतिभ्यः, नमो नमो व्रातेभ्यो व्रातपतिभ्यः, नमो नमो गीतसेभ्यो गीतसपतिभ्यः, नमो नमो विरूपेभ्यो विश्वरूपेभ्यः, नमो नमः। यूट्यूब चैनल वाले आप लोग भाइयों से निवेदन है कि यूट्यूब को आप लोग आगे बढ़ाइएगा। जितना बड़े भगवान का प्रचार और अपना कर्म यही महान है, और आगे बढ़ाते रहिए। भगवान के पास अब जो भी आया उनका मनोकामना पूरा हुआ और करेंगे भी। ये यूट्यूब देखने वाले भाइयों आप लोग सब्सक्राइब कर दीजिएगा ताकि दूर दूर तक इनका प्रचार हो और भगवान का नाम सुन करके दर्शनार्थी आएं और भगवान का सेवा का लाभ उठाएं। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আকৌ লগ পাম আপোনালোকক আমাৰ পৰৱৰ্তী ভিডিঅ'টোত। গতিকে আপোনালোক সকলোৱে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।